নমস্কাৰ ওয়েলকাম বেক টু দ্য ডিভাইন টক আজিৰ দিনটোৰ ডেইলি টেৰট আৰু এঞ্জেল নাম্বাৰ লৈ আহিছোঁ আজিৰ দিনটোৰ এনাৰ্জি ল'বৰ কাৰণে এটা ডিপ ব্ৰিডিং লওক আৰু নিজৰ ইণ্টেনশ্যন ছেট কৰক আৰু আজিৰ দিনটোৰ মই কাৰ্ড পিক কৰিবলৈ গৈ আছোঁ অ'কে আজিৰ দিনটোত মই আপোনাৰ কাৰ্ড পাইছোঁ নাইট অফ কাপছ এইটো কাৰ্ডে আপোনাৰ ইমোশনাল প্ৰগ্ৰেছ এটা মেছেজ আহিব পাৰে এটা ৰোমান্টিক এটা ক্ৰিয়েটিভ মুভমেণ্টে বুজায় হয়তো আজিৰ দিনটোত আপোনাৰ ফ্ৰেণ্ডশ্বিপ বা আপোনাৰ লাভ লাইফ বা ৰিলেশ্যনশ্বিপত এটা ধুনীয়া আৰু নতুন অপৰচুনিটি আহিব এটা হাৰ্টফেল মেছেজ বা প্ৰপ'জেল বা ইনভাইটেশ্যন পাব খুবেই ধুনীয়া যদি আপুনি কাৰোবাৰ কাৰণে ৱেইট কৰি আছিলে মেছেজ এটা পোৱাৰ বাবে হয়তো আজি যদি আপুনি ৰখি আছিলে এটা ভাল দিন আহক মই প্ৰপ'জ কৰিম কাৰোবাক তেতিয়াহ'লে আজিৰ দিনটো 26 নৱেম্বৰ যথেষ্ট ভাল সময় আজিৰ দিনটোত আপুনি কৰিব পাৰে আজিৰ দিনটোত যিটো আপোনাৰ ক্ৰিয়েটিভিটি আছে বা ইনটিউশ্যন আছে তাত এটা আপুনি বুষ্ট পাব এটা আপুনি বেলেগ এটা ফিল কৰিব আৰু আজি আপোনাৰ যি কামেই কৰিব ইনটিউশ্যন ৰিলেটেড ক্ৰিয়েটিভিটি ৰিলেটেড ধৰক আৰ্টিষ্টবিলাকেই হওক পয়েম যিবিলাকে লিখে যিকোনো কাম তাত ক্ৰিয়েটিভিটি বহুত কাম কৰে যথেষ্ট ভাল সময় আজি আপুনি যিবিলাক ইম'চনেল মেটাৰ আছিলে ইমান দিনৰ পৰা ধৰি লওক আপুনি কাৰোবাক কিবা কম ভাবি আছিলে বা ইম'চনেলি আপুনি কিবা প্ৰব্লেম আছে আজিৰ দিনটোত আপুনি আগুৱাই যাবলৈ যথেষ্ট ভাল সময় খালি আপুনি কনফিডেন্সত আপুনি নিজৰ ইমোশন এক্সপ্ৰেছ কৰিব বেসিক্যালি আজিৰ দিনটো লাভ ফ্ৰেণ্ডশ্বিপ এণ্ড ৰিলেশ্যনশ্বিপৰ কাৰণে বহুত বেছি উপযোগী সময় বহুত ভাল সময় হয়তো আপুনি হয়তো কাৰোবাক প্ৰপ'জ কৰিছিলে ৰিজাল্ট ৱেইট কৰি আছিলে আজি আপুনি এনচাৰ পাই যাব কাৰোবাক যদি আপুনি প্ৰপ'জ কৰিম ভাবি আছিলে কৰিব পাৰে যদি আপোনাৰ ফ্ৰেণ্ডশ্বিপত কিবা খেলিমেলি হৈ আছিলে আজিৰ দিনটোত সকলোখিনি সমস্যা ঠিক হৈ যাব আজিৰ দিনটোত যদি আপুনি কাৰোবাক কিবা ক'ব বিচাৰে বহু দিনৰ পৰা ৰৈ আছিলে কিবা কম বুলি আজিৰ দিনটোত আপুনি আৰামছে গৈ পিনে ক'ব পাৰে বহুতেই ভাল ৰিজাল্ট আপুনি পাব আজিৰ দিনটোৰ এঞ্জেল নাম্বাৰ মই পাইছোঁ 555 যিটো ষ্ট্ৰং এনাৰ্জি এটা বুজায় আজিৰ দিনটোত আপুনি যিকোনো কামতে এটা ডাঙৰ পজিটিভ চেঞ্জেছ এটা আপুনি দেখিব যিবিলাক আপোনাৰ পুৰণি ইমোশনেল ফিয়াৰ আছিলে এইবিলাক আপুনি আজি ৰিলিজ কৰিব পাৰে যথেষ্ট ভাল সময় আজি বিকজ আজিৰ দিনটোত নতুন ইমোশ্যন নতুন বণ্ডিং দেখা পোৱা গৈছে আপোনাৰ আজিৰ দিনটোত আপুনি লাভ লাইফ হওক আৰু কেৰিয়াৰত বহুত ডাঙৰ শ্বিফ্ট হ'ব আজি আপুনি ডাইৰেকশ্যন এটা পাবই পাব গতিকে আপুনি ষ্টুডেণ্ট হওক বা লাভ লাইফ হওক বা ৰিলেশ্যনশ্বিপ হওক তাত আজি আপুনি ডাইৰেকশ্যন পাব গৈ আছে আৰু বহুত ডাঙৰ এটা শ্বিফটিং হ'ব গৈ আছে আৰু আজিৰ দিনটোত আপোনাৰ হাৰ্টৰ পৰা এটা নিউ এলাইনমেণ্ট হ'ব যিটো একচুৱেলি যথেষ্ট পজিটিভ বুলি মানা যায় যিটো কাম হাৰ্টৰ পৰা হয় সেইটো কাম অতি সোনকালে মেনিফেষ্টেশ্যন হয় আৰু আপুনি পাব গৈ আছে গতিকে আজিৰ দিনটোত আপোনাৰ যি কাম হ'ব আপোনাৰ হাৰ্টৰ পৰা এলাইন হ'ব আৰু ইউনিভাৰ্ছে এইটো একচেপ্ট কৰিব আজিৰ দিনটোৰ অভাৰঅল এনাৰ্জি যদি মই আপোনাক ক'বলৈ যাওঁ এইটো ৰোমেণ্টিক এণ্ড ইমোশ্যনেল গ্ৰ'থ আজি আপোনাৰ আছে দেন আপোনাৰ ক্ৰিয়েটিভ ব্ৰেক থ্ৰু হৈছে মই অলৰেডি কৈছোঁ ক্ৰিয়েটিভিটি কৰা মানুহবিলাকৰ যথেষ্ট ভাল হাৰ্ট চেণ্টাৰ ডিচিশ্যন যি ডিচিশ্যন আপুনি আজি ল'ব হাৰ্ট চেণ্টাৰত ল'ব আৰু গাট ইনষ্টিঙে যি কয় সেইটোৱে কৰিব আৰু এটা মেছেজ আহিব যিটোৱে আপোনাক হোপ দিব আৰু বহু দিনৰ পৰা আপুনি ৰৈ আছিলে কিবা খেলি মেলি হৈ আছিলে আজিৰ দিনটোত আপোনাক হোপ দিব আজিৰ দিনটো যথেষ্ট ভাল আপোনাৰ কাৰণে আজিৰ দিনটোত যদি আপুনি পাৰে হাৰ্ট চাক্ৰা মেডিটেশ্যন কৰিব 5 মিনিটছ কৰিব এইটো আপুনি নিজৰ ৰাইট হেণ্ডখন আপোনাৰ চেষ্টত ৰাখিব আৰু শ্ল'লি ব্ৰিডিং কৰিব আৰু যদি পাৰে হাৰ্ট চাক্ৰাটো আপুনি যেতিয়া মেডিটেশ্যন কৰিব আপুনি এইটো ইমেজিন কৰিব যে এটা গ্ৰীণ লাইট আপুনি আপোনাৰ চাৰিওফালে হাৰ্টৰ চাৰিওফালে এক্সপেণ্ড হৈ আছে আৰু আপুনি গ্ৰীণ লাইটটো আপুনি ইমেজিন কৰি পিনে হাতখন হাৰ্টত ৰাখি পিনে আপুনি 5 মিনিটছ ধুনীয়াকৈ মেডিটেশ্যন কৰিব ইমানখিনি কৰিলে আপুনি যথেষ্টখিনি ৰিলিজ হ'ব
যিকোনো মেছেজ আহিব পাৰে, চবৰে কাৰণে অপেন থাকিব, কাকো জাজ নকৰিব, ডিনাই নকৰিব, আৰু যেতিয়া মেছেজ আহিব মেছেজটো শুনিব আৰু আপোনাৰ ইনটিউশ্যনে কি কয় সেইটো চাব, তাৰপিছত আপুনি একচেপ্ট কৰিব। আজি যদি আপুনি জাৰ্নেল কৰিব পাৰে, আৰু ইমানখিনি কৰিলে যথেষ্টখিনি হয়। যদি আজি পাৰে বুধবাৰ গণেশ মন্দিৰ যাব পাৰে, আৰু গণেশ মন্দিৰত গৈ পিনে আপুনি প্ৰে কৰিব পাৰে, তাত যিখিনি ব্লকেজ আছে গোটেইখিনি নোহোৱা হৈ যাব। চ' আজিৰ দিনটোত ইমানখিনিয়ে আছিলে। আজিৰ দিনটো যথেষ্টখিনি ভাল, ৰিলেশ্যনশ্বিপকে হওক, কেৰিয়াৰে হওক, বা ক্ৰিয়েটিভিটি কৰা মানুহবিলাকৰ কাৰণেই হওক, যথেষ্ট ভাল কাৰ্ড হয়। গতিকে আজিৰ দিনটোত যি কাটিং ষ্টিং আহিব তাক ডিনাই নকৰিব, আৰু চেণ্টাৰ মেছেজ ল'ব, আৰু অ'পেন টু অল মেছেজ। আজিৰ দিনটোত আপুনি কেৰিয়াৰ হওক, ৰিলেশ্যনশ্বিপ হওক, ভাল খবৰ পাবই পাব। ঠিক আছে, চ' থেংক ইউ ফৰ ৱাচিং। যদি এঞ্জেলৰ মেছেজটোৱে আপোনাক কানেক্ট কৰিছে, কাইণ্ডলি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰিব যদি কাৰোবাক সেই মেছেজটোৱে লয়েষ্ট টাইমত জীৱনত পোহৰ দিব পাৰে। চ' কাইলৈ আকৌ লগ পাম। থেংক ইউ ছ' মাছ।